ভকতৰ ভয় সাৰি দেৱ নাৰায়ণ। কৃষ্ণ নামে কৃষ্ণ নামে কৃষ্ণ নামে হাৰ, কৃষ্ণ নামে কৰি আছে জগত উদ্ধাৰ। শ্ৰী শ্ৰী দোলাকাষৰীয়া নামঘৰত আজি আমাৰ কৃষ্ণ নামৰ অনুষ্ঠান। শ্ৰদ্ধাৰ বিতুপন দাহঁতৰ নামঘৰত দেউতা আৰু মই, লগতে দুলু দাহঁতো আহি উপস্থিত হৈছেহি, যদু দাহঁতো আহিছে। ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন হ'ব। এয়া শ্ৰদ্ধাৰ হাজৰিকা প্ৰভুজনা আৰু মিণ্টুমণি শইকীয়া প্ৰভুজনে প্ৰথম নামষাৰ আৰম্ভ কৰিছে। তাৰ পাছতেই দেউতা আৰু মই দ্বিতীয়ভাগী কীৰ্তন আগবঢ়াইছোঁ। ইমান সুন্দৰকৈ ভকতৰ সমাগম ঘটিছে। চাৰিও দিশৰ পৰা ভকত প্ৰাণ বৈষ্ণৱবৃন্দ আহিছে। সমস্তজনৰ চৰণলৈ প্ৰাৰ্থনা জনাই আমি আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। কৃষ্ণ পরকুরা ও মাতৃকাটি লইলা পাপ মাটিত বাগৰি বাগৰি পৰশুৰামে কান্দিবলৈ ধৰিলে। যমদগ্নিয়ে ক'লে, ধন্য ধন্য বাছা পৰশুৰাম, তুমি প্ৰকৃততে মোৰ পুত্ৰ হোৱাৰ যোগ্য। মোৰ বাক্য ৰাখি তুমি আপোন মাতৃকো হত্যা কৰিছা। গতিকে মই তোমাক 4টা বৰ দিব বিচাৰিছো। কি কি বৰ লাগিব কোৱা? এতিয়া আইসকলক বৰ এটা এটা দিব দেই, আপোনালোকে লৈ যাব লাগিব। কেৱল মিঠৈ আৰু কোমল চাউল লৈ গ'লে নহ'ব, হয়নে নহয়? এ ভাই ৰাম নাৰায়ণ, বোল ভাই গোপাল গোবিন্দ। গম পালোঁ আপোনালোকৰ ইয়াত আশীৰ্বাদ দিয়াত মানুহবোৰ ভাল, হয়নে নহয় বাৰু? গতিকে আমাকো আশীৰ্বাদ দিব লাগিব। আৰু পৰশুৰামে চাওকচোন সেই কাহিনীটোৰ যোগেদি কি বুজাব বিচাৰিছে। আমি যদি পিতৃ মাতৃক শ্ৰদ্ধা কৰোঁ, পিতৃৰ বাক্য যদি আমি আখৰে আখৰে পালন কৰোঁ, তেতিয়াহ'লে অনন্তকাললৈকে জীয়াই থাকিব পৰা শক্তি আহৰণ কৰিব পৰা যায়, হয়নে নহয়? হয় হয়। পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰোঁ, তেতিয়াহ'লে এই পৃথিৱীত কাৰো লগত আৰু যুদ্ধত পৰাজিত হ'ব লগা নহয়, নিশ্চয়, হয়নে নহয়? আৰু পিতৃ মাতৃৰ আশীৰ্বাদ পালে অনন্তকাললৈকে জীয়াই থাকিব পাৰে। তাকেই পৰশুৰামৰ কাহিনীয়ে দেখুৱাইছে। সেইকাৰণে
উৰিয়ামঘাটৰ পৰা দেউতা আৰু মই একেলগে নাম গাবলৈ আহিছোঁ। হয় পিতৃ মাতৃক যাতে কেতিয়াও অশ্ৰদ্ধা নকৰে। যদি পিতৃ মাতৃয়ে অভিশাপ দিয়ে, পিতৃয়ে যদি অভিশাপ দিয়ে, যিমান ভকতৰ সংগত সেৱা ল'লেও, যিমান সাধু সংগলৈ গ'লে, ৰাম নাম কীৰ্তন কৰিলেও, তাল কোবালেও কিন্তু ভগৱন্তই ভাল পাবনে বাৰু? কেতিয়াও নাপায়। কাৰণ জীৱন্ত ভগৱান হেনো দুজনেই, সেয়া হৈছে পিতৃ মাতৃ। হয় হয় গতিকে সেই আদৰ্শকে আপোনাসৱৰ আগত উপস্থাপন কৰা হৈছে। পৰশুৰামৰ কাহিনীয়ে তাকেই দেখুৱাইছে, পিতৃ মাতৃক শ্ৰদ্ধা কৰিলে বেলেগকৈ ভগৱানক নুপুজিলেও হ'ব। বিয়া খাবলৈ পাই একেবাৰে ফূৰ্তিত ততে নাই, হয়নে নহয়? কিন্তু আমাৰ বিয়াত আপোনালোকে ভোজ ভাত কি খুৱাইছোঁ গম পায়নে নাই? কোমল চাউল আৰু দৈ, লগতে এটা মিঠৈও আছে, হয়নে নহয়? ৰসগোল্লা কিন্তু কমন পাবই আপোনালোকে। আমাৰ আইগৰাকীয়ে কৈছে বৰ ধুনীয়া ছোৱালী পালে বোলে নহয়। এইগৰাকী যদি ধুনীয়া হয় তেতিয়াহ'লে মোৰ এখন কপাল আৰু বৰ ভাল আৰু, হয়নে নহয় বাৰু? হে? ৰসকণ নাই, সীতাকণহে আছে। হাঁহিটো কিন্তু মৰম লগা আকৌ দেই, হয়নে নহয় বাৰু? এইখন একেবাৰে একদম সৰগৌৰী বিয়া হোৱাৰ নিচিনা হৈছে, হয়নে নহয় বাৰু? কিন্তু এটা কথা, কৰিলা ৰাজ্য 10,000 বছৰ, আমি লগে চগে নীলা হবে অযোধ্যা সকলোকে এজাউৰি হাত চাপৰি এখেতৰ আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ। ইমান সুন্দৰকৈ সহযোগিতা কৰিলে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমি। সেৱা কৃষ্ণ আগত বন্তি গছি জ্বলি আছে ধূপ, নধৰিব দুখ, নধৰিব
প্রাণ দেখো ভইলো আমি। হয় হয় আজি তুমি মোৰ অনুৰোধটো ৰক্ষা কৰিলা আগন্তক এনেকৈ ভাল হোৱাটো বিচাৰোঁ আজি বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিলে আকৌ লগ পাম বুলি আশা থাকিলে হয় হয় হয়